Hi guys, সকলোকে মোৰ আন এটি নতুন ব্লগ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো। আৰু আজি ভিডিঅ'টো বনাবলৈ লৈছো মই য'ত বহি আছো সেই ঘৰখনৰ বিষয়ে অকণমান। আৰু এই ঘৰখন বনাবলৈ বহু সময় লাগিছিলে আৰু কিয় সময় লাগিছিলে মই অকণমান সকলোকে অৱগত কৰিব বিচাৰিছো, ক'ব বিচাৰিছো। গতিকে বলক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। ইয়া হৈছে মোৰ ঘৰ আৰু এই ঘৰখন মই বহু দিনৰ আগতে আৰম্ভ কৰিছিলোঁ, কিন্তু কিছু অসুবিধাৰ কাৰণে ঘৰখন আৰম্ভ কৰিব পৰা নাছিলোঁ। এইখন ঘৰ আৰম্ভ কৰাৰ সময়তে মোৰ দেউতা ঢুকালে আৰু তাৰ পিছত মোৰ বাইদেউৰ বিয়াও হ'ল। সেয়েহে ঘৰখন তেনেকৈ থাকি গ'ল। এতিয়াহে প্লাষ্টাৰ কৰিছোঁ আৰু এতিয়া খিৰিকী বনাই আছোঁ ঘৰৰ কাৰণে আৰু দেখুৱাই আছোঁ আপোনালোকক। ইয়া চাওক, খিৰিকী বনাই আছে। দুজন মিস্ত্ৰী আহিছে খিৰিকী বনাবৰ কাৰণে আৰু এইপিনে নেক্সট দিনাখনৰ ভিডিঅ' অকণমান দেখুৱাই আছোঁ। ইয়া খিৰিকী হল কৰি আছে। হল কৰাৰ পিছত আৰু এইপিনে চাই আছে, ইয়া চাওক, এইপিনে একদম ধুনীয়াকৈ কাম কৰি আছে। এইপিনে আধা বনোৱা হৈ গ'ল। এতিয়া খিৰিকীসমূহ ফিটিং কৰি আছে। ফেভিকল আঠা লগাই পেলাই খিৰিকীসমূহ ধুনীয়াকৈ ফিটিং কৰি আছে। আৰু খিৰিকী ফিটিং কৰাৰ পিছত ইয়া খিৰিকীৰ বিটসমূহ এনেকৈ মেচিনেৰে একদম ধুনীয়াকৈ ফিনিচিং কৰা হয়। আৰু মিস্ত্ৰীসমূহ ইমান কাম কৰে নহয়, একদম জিৰণি নকৰাকৈ কাম কৰি থাকে, নিজৰ কাম একদম ধুনীয়াকৈ কৰি থাকে। ইয়াৰ ফিনিচিংটো কিমান ধুনীয়া হৈছে। আৰু ইয়ে চাওক, ৰেণ্ডা মৰাৰ পিছত ধুনীয়াকৈ গোটেইখিনি কাম কৰাৰ পিছত ধুনীয়াকৈ মেচিনেৰে ফিনিচিং কৰা হয়। আৰু ইয়াৰ ফিনিচিং কৰি আছে খিৰিকীসমূহ ধুনীয়াকৈ। আৰু এখেতক দৰ্জাও বনাব দিছিলোঁ আৰু ইয়াৰ দৰ্জা ফিটিং কৰি আছে। আৰু দৰ্জাৰ ডিজাইনটো এনেকুৱা, ইয়াত চাওক দৰ্জাৰ ডিজাইনটো। আৰু দৰ্জাটো মই নিজে প্ৰথমবাৰৰ কাৰণে ৰং লগাই আছোঁ। ভালকৈ নাজানো বাৰু, প্ৰথমবাৰৰ কাৰণে লগাই আছোঁ। কিমাননো আৰু মিস্ত্ৰী ধৰি থাকিব, সেয়েহে নিজে চেষ্টা কৰি আছোঁ ৰং লগাবলৈ। ইয়া দৰ্জাৰ কাঠটো আছিলে গামাৰি আৰু ইয়াহে ৰংটো ইমান ধুনীয়াকৈ নালাগে বাৰু, তথাপিও লগাই আছোঁ। আৰু ইয়াৰ লাষ্ট ফিনিচিঙত ইয়া লগাই আছোঁ লিকুইডটো লগোৱাৰ পিছতহে অকণমান ধুনীয়া লাগে। আৰু নিজে চেষ্টা কৰি আছোঁ বাৰু ৰং লগাবলৈ, তাকে দেখুৱাই আছোঁ অকণমান আপোনালোকক। আৰু ইয়াৰ খিৰিকী বনোৱাৰ পিছত ইয়া অকণমান নিজেই পেইণ্টিং কৰিলোঁ, ৰং লগালোঁ। আৰু মোৰ খিৰিকীৰ ডিজাইনটো এনেকুৱা আছিলে। গ্লাছটো অলপ চিম্পলি দিছোঁ। আৰু ইয়া দৰ্জা খিৰিকী লগোৱা হ'ল। আৰু বাৰাণ্ডাও লগোৱা নাছিলে, বাৰাণ্ডাও লগালোঁ। এইটোৱে আছিলে মোৰ নতুন ঘৰ। আৰু নতুন ঘৰটো সম্পূৰ্ণ এতিয়াও কমপ্লিট হোৱা নাই বাৰু, কিছু বাকী আছে, চিলিংটো বাকী আছে, তথাপিও অকণমান দেখুৱাই আছোঁ আপোনালোকক। আৰু ঘৰটো মই দুটা ৰুম বনাইছিলোঁ, একদম সৰু সৰু ৰুম, বেছি ডাঙৰ নহয়। ইয়াৰ অকণমান দেখুৱাই আছোঁ। এইটোৱে হ'ল এটা ৰুম আৰু সিপিনে আছে এটা ৰুম। বাকী যি কি নহওক, কোনোমতে ঘৰটো বনালোঁ। চিলিং লগোৱা নাই, চিলিং লগাবলৈ বাকী আছে, তথাপিও ঘৰটো মুকলি কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু কোনোবাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ এনেকৈ নতুন নতুন ব্লগ ভিডিঅ' বনাবলৈ মোক উৎসাহ প্ৰেৰণা দি যাব, তাকে আশা কৰি সকলোকে আজিলৈ বাই বাই।